নবৈ ভালে আছা? নমস্কাৰ, ভালে আছোঁ। আপোনাৰ ভাল? মোক চিনি পাইছা? মই যে সেই লিজাৰ মাক আকৌ। নামটো শুনিছোঁ দিয়ক। মোৰ ছোৱালীজনী গুৱাহাটীত থাকে। তাই এতিয়া বম্বেলৈ যায়। ভালেই হৈছে দিয়ক। তাই আকৌ বহুত চিনাকি। তাই ডাঙৰ ডাঙৰ অসমীয়া এক্ট্ৰেছবিলাকক মেকআপ কৰে, মেকআপ এই যে মেকআপ লগায়, মেকআপ কৰে আকৌ। তাই মানে মেকআপ আৰ্টিষ্ট, গম পাইছা? একদম ডাঙৰ ডাঙৰ মানুহৰ লগতহে তাই উঠা বহা আৰু। তাইক এতিয়া শ্বাহৰুখ খানে মাতিছে মেকআপ কৰিবলৈ, মেকআপ বুজিছা? মুম্বাইলৈ। বুজিছোঁ। তুমি অলপ বহাচোন, মই আহি আছোঁ দেই। এই চিনাকি মানুহ এজনী পাইছোঁ তাৰমানে দেই। তুমি মোবাইলত চাবাচোন, আমাৰ তাই আকৌ ব্লগ বনায়, ব্লগ এই মোবাইলত যে ইউটিউবত মোবাইলত চালে পাবা। ব্লগ গম পালোঁ। যাম। তুমি এইখিনিতে থাকিবা কিন্তু ক'লৈকো নাযাবা দেই। মই ইমান কথা কয়নে বাৰু? মোৰতো বিষাই গ'ল আৰু ইমানো কথা কয়নে বাৰু? কৃষ্ণ বাচিলোঁ দেই। কৃষ্ণ পলাই দিওঁ। পলাই দিওঁ।